हेलो गाइज की खबर आशा কৰিছো আপোনালোক ভালে আছে। আজি আপোনালোকক লৈ যাম বাসুদেৱ থানলৈ আৰু চাই থাকক আপোনাৰ ভিডিঅ'। গাইজ ঢকুৱাখানাৰ পৰা আহি পিনে যদি আপোনালোকে লেফ্ট সাইডে যায় তেতিয়া মাজুলী পাব আৰু পুনে পুনে গৈ থাকিলে বাসুদেৱ থান পাব। বলক আমি গৈ থাকো। গাইজ এতিয়া দেখিছে গাড়ীখন গৈছে এপিনে মাজুলীলৈ গৈছে। এপিনে গ'লে মাজুলী পাব আৰু এপিনে গ'লে বাসুদেৱ থান পাব। আমি বাসুদেৱৰ পিনে গৈ আছো যিহেতু ভিডিঅ'টো চাই থাকক। বাসুদেৱলৈ আহি থাকোঁতে পুৰা মৌ দেখিলোঁ, পুৰা মৌ চৰি আছে। এই চাৰিও পিনে পানী দেখিছে, গোটেই পানী। এই পানী চৰিবলৈ জেগা নাই, ইয়াত মৌ আহিছে, মৌৱে চৰি আছে পুৰা। ইয়াত দেখিছে মৌ, ইয়াত দেখিছে পুৰা মৌ, ডাঙৰ ডাঙৰ মৌ। দেখিছে মৌ, যিহেতুকে চাৰিওপিনে পানী, ঘাঁহ নাই। আমাৰ ৰাস্তাৰ কাষত সিহঁতি চৰিবলৈ আহিছে, ঘাঁহ নাই যিহেতুকে পুৰা চাৰিওপিনে পানী দেখিছে। ইয়াত পুৰা মৌ। গাইজ ফাইনেলি আহি পালোহি আমি বাসুদেৱ থান। এয়া দেখিছে মুখ্য দুৱাৰখন, চিৰি চিৰি বাসুদেৱ থান। ভিতৰলৈ গৈ আছোঁ, ভিতৰলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ আমি অকণমান অহা দেৰি হ'ল, চব দোকান চোকান আছে এইপিনে চাৰিওকাষে, কিন্তু দোকান চোকানবোৰ বন্ধ হৈ গ'ল। চাৰিওকাষে ইয়াতে মানে পূজা সামগ্ৰীবিলাক পাব। ইয়াত পূজা সামগ্ৰীবিলাক পাব। ইয়াত বিক্ৰী কৰা হয় ধূপ, চাকি, এনেকৈ তামোল পাণ কিবা কিবি বিক্ৰী কৰা হয়। মুখ্য দুৱাৰ এইখন ছেকেণ্ড দুৱাৰ হয়। ৰাজহাঁহ হয়, দেখিছে পুৰা হাঁহ। গাইজ আমি বাসুদেৱত আমি লগৰ এটা জন্মদিনত ৰুইছিলোঁ গছ, দেখিছে এয়া পুৰা লহপহকৈ ডাঙৰ হ'বলৈ লৈছে। পানী হ'লে ভাল হ'ব, পানী পালে। হয় হয়, আৰু দুজোপামান ৰুইছিলোঁ আমি, দেখাই দিম। অলপ মানে গৰুৱে খাইছে। হয়, অলপ গৰুৱে খাইছে। এয়া দেখিছে ৰাতি ৰখা হৈছে, আৰু এইজোপা অলপ খাই দিলে, গৰুৱে খাই দিলে, কিন্তু কুহপাতটো আহিছে দেখিছে। আহিছে জীৱ জীৱ। আৰু এজোপা অকণমান খাই দিছে। আহিব মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া দেখিছে তীৰ্থৰ যাত্ৰীসকললৈ গোহাৰি, আপোনালোকে পঢ়ি ল'ব, মই দেখাই দিছোঁ। এয়া সোমাই গৈ আছোঁ। এইটো তোমাৰ একচুৱেলি বাটচৰা হয়। এয়া দেখিছে বাটচৰা হয়। আৰু কাষতে এখন তোমাৰ মানে পাৰ্ক বনাই আছে, কিন্তু এতিয়া নিৰ্মাণ কৰিয়ে আছে, হৈ যোৱা নাই মানে, হোৱাগৈ নাই আৰু। এয়া দেখিছে কাষতে এখন পাৰ্ক বনাই আছে, নিৰ্মাণ কৰি আছে মানে, হোৱাগৈ নাই। আৰু আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। এয়া ভিতৰৰ ভাগলৈ সোমাই গৈ আছোঁ। এয়া দেখিছে মেইন নামঘৰ হয় বাসুদেৱ থানৰ। এতিয়া বন্ধ কৰি ৰাখিছে, যিহেতুকে আমাৰ টাইমটো হ'ল, অহা দেৰি হ'ল। এয়া সুন্দৰ এটা ঘৰ বনাই থৈছে, দেখিছে। এয়া দেখিছে মেইন নামঘৰ হয়। ইয়াতে মণিকূট আছে। ইয়াৰ এইপিনে আগলৈ অলপ মণিকূট আছে, আৰু ইয়াত ধূপ ধূনা জ্বলোৱা হয় এই ঘৰটোত। আৰু ইয়াত দেখিছে এই ঘৰটো, ইয়াত নামঘৰ হয়। ইয়াত ভাওনা পতা হয়, আৰু ভাওনা পাতে, ৰাস পাতে, দেখিছে। আৰু এয়া হৈছে আমাৰ ঢকুৱাখানাৰ বিখ্যাত। এয়া দেখিছে, এয়া বন্তি প্ৰজ্বলন কৰা হয় এই ঘৰটোত। আৰু এয়া হৈছে মুখ্য একদম এই মন্দিৰ হয়। এয়া হৈছে বিখ্যাত আমাৰ ঢকুৱাখানা বাসুদেৱ থান। আপোনালোকে আহিব, যদি অহা নাই আপোনালোকে আহিব, পুৰা ধুনীয়া হয়। ফেমাছ, আমাৰ অসমৰ প্ৰত্যেকজন লোকে চিনি পায়। হয়, আমাৰ অসমৰ প্ৰত্যেকজন লোকে চিনি পায় বাসুদেৱ থান। দেখিছে কিমান সুন্দৰ।
এতিয়া আমাৰ যিহেতুকে টাইম হ'ল সেইকাৰণে বন্ধ কৰি ৰাখিছে। গাইছে দেখিছে মুখ্য দুৱাৰৰ ওচৰতে ইয়াত বেলগছ আছে, পুৰা বেল লাগি আছে। এয়া ডাঙৰ ডাঙৰ পুৰা বেল হয়। মচনো নাই। মন্দিৰ তোমালোক ইয়াৰে হয় নেকি? মন্দিৰ কিমান টাইমলৈকে খোলা থাকে জানা নেকি? মন্দিৰটো কিমান টাইমলৈকে খোলা থাকে জানা নেকি? অঁ, এই মন্দিৰজনীয়ে কৈছে নাজানে হেনো কিমান টাইমলৈকে খোলা থাকে। ইয়াৰ নহয় বুলি কৈছে। তোমলোক ক'ৰ পৰা আহিছিলা? হা? কলেজৰ এই তাতেও নেকি? কলেজৰ মানে তোমালোকে আচ্ছা এন্থ্ৰপলজি নেকি তোমালোক? আচ্ছা গম পাইছোঁ, 6th ছেমিষ্টাৰ নহয় জানো? গম পাইছোঁ, আমি তাৰে হয় বাৰু। ষ্টুডেণ্ট হয়, তেওঁলোকে নাজানে যে কিমান টাইমলৈকে খোলা থাকে। ষ্টাডি কি কৰিব আহিছে? ষ্টাডি মানে টপিক দিছে নেকি? অঁ দিছে। টপিকটো কি? এই পাহাৰীয়া গাঁও মানে ডিটেইলছ তথ্য সংগ্ৰহ কৰিব দিছে। এই গাঁওখনৰ এই পাহাৰী এইফালে পাঁচপিনে আছে ন? আচ্ছা আচ্ছা। তথ্য লৈছা নাই এতিয়া? তথ্য লৈছোঁ। হয় নেকি? কি কি দেখিছা ইয়াত? কি কি মানে কোন তোমালোকৰ লিডাৰ কোন আহিছে? লিডাৰ মানে এই শংকৰ এই গোসাঁই ল'ৰাটো আছে, সি আমাৰ লগৰে। হয় নেকি? ইয়াত দেখিছে কলেজৰ পৰা আহিছে তেওঁলোক। থানত কি কি দেখিলা অকণ ক'বা নেকি? কৈ দিয়া অকণমান। বাছৰ থানত ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে। হয়। বহুত জেগাৰ পৰা আহে, ইয়াত ভাওনা কৰি যায়। হয়। তাৰপাছত ইয়াত সদায় বান্দৰবিলাক আহে। হয়। আৰু ইয়াত ৰাজহাঁহ আছে। হয়। ইয়াতে চাই থাকোঁ আৰু এইবিলাক আমাৰ লগৰবিলাকৰ লগত। হয় হয়। বাকী মানুহ আজি কম আছে, কিন্তু আমি যিদিনা আহিছিলোঁ ইয়াত শিৱসাগৰ এটা ভাৱৰীয়া দল এটা আহিছিলে। হয়। ইয়াত ৰাতি ভাওনা কৰি গৈছে। ভাওনা কৰি ৰাতিপুৱা গুচি যায়গৈ আৰু মানুহবিলাক সেৱা কৰি ইয়াত জিৰণি কোঠা আছে, ইয়াতে থাকে অলপ। তোমালোকক ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছে ন? ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছে। তোমালোক কেতিয়া আহিছিলা? আমি 16 তাৰিখে আহিছিলোঁ। 16? আজিতো কেইবাদিনো হ'ল? এসপ্তাহলৈকে আহিছিলোঁ, কাইলৈ লাষ্ট ডেট। আচ্ছা আচ্ছা, সেইটো কথা। যুক্তি চাই আজি অহা নাই নেকি বাৰু ছাৰ? আজি আহিছে, এই যিখন গাঁৱত আমাক ফিলআপ কৰিব দিছে চতীয়া সম্প্ৰদায়ৰ, সেইখন গাঁৱতে আমাৰ কলেজৰ ছোৱালী এজনী ঘৰলৈ গৈছে। হয় হয়। তাতে ছাৰে কি কৰিব গৈছে? তেওঁ আকৌ আহিব ন ইয়ালৈ? তেওঁ ৰাতিকে আহে। অঁ আচ্ছা আচ্ছা আচ্ছা। ৰাতি তোমালোক ইয়াতে থাকা ন এতিয়া? আমি ইয়াতে থাকোঁ এতিয়া। এই ঘৰটোত থাকা ন? এই ঘৰটো এইটো তোমাৰ একচুৱেলি জিৰণি মানে তোমাৰ বাহিৰ আলহী আহিলে ইয়াত থাকিব দিয়ে। আলহী আহিলে ইয়াত থাকে। গাইজ দেখিছে ইয়াত আলহী আহিলে ইয়াত থাকিবলৈ দিয়ে। ই অৰিজিনেল গেষ্ট হাউচ বস্তু এইফালে আছে। এইপিনে অৰিজিনেল বনাই আছে। বনাই আছে। তোমালোকে এই প্ৰজেক্টটো কিমান নম্বৰ থাকে? প্ৰজেক্টটো 100 নম্বৰ। 100 নম্বৰ ন? বহুত নম্বৰ দিছে। বহুত মানে এবাৰ থিয়ৰী পেপাৰ নাই, অকল প্ৰেক্টিকেল। হয় নেকি?